লেহেমীয়া গতিত ফুললেণ্ডৰ কামবোৰ চলি থকাৰ বাবে চাইকেলখন কান্ধতে লৈ ৰাস্তালৈ ওলাই আহিলোঁ। আচলতে ৰাস্তাটো একেবাৰে গেলি গৈছিল, সেইবাবে কান্ধতে লৈ আহিব লগা হ'ল। তাৰপাছত আকৌ চাইকেলখন মেৰামতিৰ বাবে এখন দোকানত লৈ গ'লোঁ। দোকানীজনেও কিন্তু চাইকেলখন বহুত ধুনীয়াকৈ চাই দিলে দেই। চাইকেলখন কিন্তু মেৰামতি কৰি হোৱাৰ পাছতেই আমি যাত্ৰা আৰম্ভ কৰিলোঁ দেৰগাঁৱৰ অভিমুখে। আচলতে এই আমাৰ ফাৰ্ষ্ট ৰাইড। প্ৰায় সময় 9 বাজিছে আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ দেৰগাঁৱৰ নেগেটিং মন্দিৰৰ অভিমুখে। আৰু মোৰ লগত আছে ভাইটি। ভাইটি কিমচিকীয়া হাঁহি, আচলতে তাৰো আজি ফাৰ্ষ্ট ৰাইড। প্ৰায় আমাৰ ঘৰৰ পৰা 20 কিলোমিটাৰ আঁতৰত এই দেৰগাঁৱত থকা নেগেটিং মন্দিৰ ভাগ। আৰু আমি অটোলৈ অহাৰ পাছত এতিয়া আৰু 7 কিলোমিটাৰ আছে। ইমান স্পীডত চলাইছে। চৰি, ক্ষমা কৰিব, আপোনালোকে কিন্তু নাভাবিব দেই আমি যেন ইমান স্পীডত চাইকেল চলাইছোঁ। আচলতে আমি নৰ্মেলকৈ চাইকেল চলাই আহিছোঁ। মাত্ৰ ভিডিঅ'টো দীঘল নহ'বৰ বাবে অলপমান স্কিপ কৰি স্পীড কৰি দিছোঁ। প্ৰায় 9:50 মানত আমি মন্দিৰৰ খটখটি ওচৰ পাই গ'লোহি। তাৰ পাছতে দেখিলোঁ যে মানুহ এজনে বান্দৰক বুট দি আছে। বান্দৰ কিন্তু বহুত আছে, এয়া কমেই দেখিছে, আৰু বহুত বান্দৰ আছে ইয়াত। পোৱালিটো চোন কি মৰম লগা, কিবা এটা মাতিছে যেনেই পাইছোঁ। সঁচাকৈ এনেকুৱা দৃশ্যবোৰ দেখিবলৈ কিন্তু ভাগ্য লাগিব, আৰু মই জানো আপোনালোকৰো ভাগ্য আছে। আপোনালোকে নিশ্চয় ইয়ালৈ আহিব আৰু চাব। এই আমি মন্দিৰৰ গেটৰ ভাগ পালোহি। মন্দিৰৰ প্ৰতিষ্ঠাৰ কথাটো কাকো ক'বই নালাগে। প্ৰতিষ্ঠাৰ কথা সকলোৱে হয়তো জানেই, তথাপি স্বৰ্গত ৰাজস্ব সিংহৰ দিনতেই 1751 চনত এই মন্দিৰ ভাগ স্থাপন কৰা হৈছিল। মন্দিৰ ভাগৰ কিন্তু ভিতৰৰ ভাগ মই দেখাব নোৱাৰিম, তাৰ বাবে আকৌ ক্ষমা প্ৰাৰ্থনা জনাইছোঁ, কাৰণ মন্দিৰৰ ভিতৰলৈ মোবাইল নিয়াটো নিষিদ্ধ। গতিকে মন্দিৰৰ বাহিৰৰ ভাগৰ সৌন্দৰ্যতাই আপোনাক বহুত আপ্লুত কৰিব। তাৰ পাছতে আকৌ মই ভাইটি মই ভাবিলোঁ, আহিলোঁ যেতিয়া কেইটামান ৰিলকে বনাই লওঁ। কিন্তু ৰিল বনোৱাত কি লাজ, প্ৰায় 30-40টামান ৰিল বনোৱাৰ পাছতহে আকৌ আমাৰ ফাইনেল এই ৰিলটো বনাব পাৰিলোঁ। তাৰ পাছতে আমি লগত লৈ আহিছিলোঁ অলপমান বিস্কুট, বান্দৰক দিম বুলিয়ে উলিয়াই আনিছিলোঁ। আচলতে আমি লগৰবিলাকৰ মুখে গম পাইছিলোঁ যে নেগেটিং মন্দিৰত অসংখ্য বান্দৰ থাকে, আৰু তেওঁলোকৰ বাবে অলপমান ভোজন লৈ আহিলোঁ। মেৰিগ'ল্ড বিস্কুটকে অলপ কিনি আনিলোঁ। আকৌ চাপনি বান্দৰবোৰক কিদৰে মেৰিগ'ল্ড বিস্কুটবোৰ লৈ যায় থপিয়াই। এইটো বান্দৰটোৱে মোক কামুৰিবলৈ আহিছিল। ভয় নাখাব আপোনালোকেও, বান্দৰবোৰে আচলতে একো নকৰে। আচলতে তেওঁলোকক মাৰিবলৈ যাম বুলি ভাবিতে তেওঁলোকে এনেকুৱা আচৰণ কৰে। আচলতে বহুত মৰম লগা, বিশেষকৈ পোৱালিবিলাকৰ লগত মাকবিলাক কি মৰম লগা। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন, আৰু যদি এই মন্দিৰলৈ অহা নাই তেনেহ'লে এবাৰ হ'লেও এই মন্দিৰত আহিব। বহুতেই ধাৰ্মিকতা অনুভৱ কৰিব, আৰু মনটো ফ্ৰেছ হ'ব। এটা পাহাৰৰ ওপৰত থকা মন্দিৰ, সঁচাকৈ বহুত ভাল লগা হয়। আপোনালোকে এবাৰ আহিব। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।